কৃষ্ণ জয় গুরু শংকৰ কৰ্মযোগ কৰ্মমাৰ্গ কৰ্মকাণ্ড অকৰ্ম বিকৰ্ম কৰ্ম নিষ্কাম কৰ্ম এইবিলাকৰ মাজত বহুতে কিছু বিভ্ৰান্তি পায় শ্ৰীমদ ভগৱত গীতাৰ আধাৰত এই কথাখিনিৰ কিছু ব্যাখ্যা কৰিবলৈ এই ভিডিঅ'টিৰ জৰিয়তে প্ৰয়াস কৰিছোঁ যে কৰ্ম কি সাধাৰণভাৱে যদি আমি চাওঁ যিকোনো শাৰীৰিক কৰ্ম যিকোনো ফিজিক্যাল ওয়ার্ক বা অ্যাকশন শৰীৰে কৰা যিকোনো এটা ক্ৰিয়াই হ'ল কৰ্ম শব্দটোত বহু কথা সোমাই আছে এই জন্মত যিবিলাক কৰ্ম কৰোঁ এই কৰ্মৰ ফলটো এই জন্মতেই পোৱা যায় গতিকে এইটো হ'ল সকাম কৰ্ম এই কৰ্মকাণ্ডটো হ'ল বেদৰ এটা অংশ সনাতন ধৰ্মৰ আদি গ্ৰন্থ বেদৰ 4খন বেদ আছে বুলি সকলোৱে জানে ঋক সাম যজুৰ আৰু অথৰ্ব এটা প্ৰতিখন বেদৰে 4টাকৈ অংশ থাকে এই অংশকেইটা কি কি ব্ৰাহ্মণ সংহিতা আৰণ্যক আৰু উপনিষদ ব্ৰাহ্মণ সংহিতা বা মন্ত্ৰ আৰণ্যক আৰু উপনিষদ বা বেদান্ত বা এতিয়া বেদৰ যদি গোটেই বস্তুটো বেদৰ যদি কথাখিনি যিখিনি কথা আছে শাস্ত্ৰজ্ঞসকলে যিখিনি কথা কৈছে এই কথাখিনি দুটা ভাগত ভাগ কৰিছে এটা হ'ল প্ৰধানতঃ দুটা ভাগত ভাগ কৰিছে কৰ্মকাণ্ড আৰু জ্ঞানকাণ্ড আৰু লগতে উপাসনা কাণ্ড বুলিও এটা আছে কিন্তু মূলতঃ কৰ্মকাণ্ড আৰু জ্ঞানকাণ্ড প্ৰথম দুটা অংশ ব্ৰাহ্মণ আৰু সংহিতা বা মন্ত্ৰ এই দুইটা অংশ বেদৰ কৰ্মকাণ্ডত পৰে অৰ্থাৎ বেদৰ কৰ্মকাণ্ডটো হ'ল এটা সেকশন যিকোনো এখন গ্ৰন্থৰ এটা সেকশনক আমি যেনেকৈ কাণ্ড বুলি কওঁ তেনেকৈ প্ৰথম আধাতকৈ বেছি অংশ বেদৰ যিখিনি কথা আছে সেইখিনি হ'ল কৰ্মকাণ্ড ব্ৰাহ্মণ আৰু সংহিতা এই কৰ্মকাণ্ডৰ ভিতৰত পৰিছে তাৰপাছত আৰণ্যক অংশটো উপাসনা কাণ্ড বুলি দিছে আৰু বহুতে এই উপাসনা কাণ্ডটোক ভক্তি কাণ্ড বুলিও অভিহিত কৰিছে আৰু শেষৰ যিটো সেকশন শেষৰ যিটো কাণ্ড সেইটো সেই উপনিষদক জ্ঞানকাণ্ডৰ অন্তৰ্গত কৰিছে অৰ্থাৎ বেদৰ বেছিভাগ অংশই কৰ্মকাণ্ডৰ অন্তৰ্গত এই কৰ্মকাণ্ডত যাগ যজ্ঞ পূজা পাতল ইত্যাদিৰ কথা বিস্তৃতভাৱে দিয়া আছে এতিয়া সাধাৰণ যিবিলাক কৰ্ম সেই কৰ্মতকৈ কৰ্মকাণ্ডটো শ্ৰেষ্ঠ বুলি কৈছে কি কাৰণে সাধাৰণ কৰ্মবিলাকৰ যিবিলাক ফল সেই ফলবিলাক এই জন্মতেই আৰম্ভ হয় তাৰমানে কৰ্মৰ গোটেই বস্তুটো এই জন্মৰে ভিতৰ কিন্তু কৰ্মকাণ্ডত কি হয় সৰ্বোচ্চ দিয়া আছে স্বৰ্গৰ প্ৰাপ্তি হয় গতিকে স্বৰ্গৰ বা পাছৰ মনুষ্যতকৈ ওপৰৰ স্তৰলৈ যাবৰ বাবে যিখিনি ক্ৰিয়াকলাপ দিয়া আছে কৰ্মকাণ্ডত সেইখিনি সৰ্বোচ্চ স্বৰ্গলোকলৈ নিব পাৰে গতিকে এটা জন্মৰ পাছলৈ নিব পাৰে গতিকে কৰ্মকাণ্ডত অন্ততঃ সাধাৰণ কৰ্মতকৈ কিছু শ্ৰেষ্ঠ কিছু ভাল কিছু সৎকৰ্ম মানুহে কৰে মানে কৰ্মকাণ্ডটো আৰম্ভণিতে দিয়া হৈছে মনুষ্য লোকলৈ যাতে কিছু মানুহে কিছু সৎকৰ্ম কৰিবলৈ উদগনি পায় এতিয়া কৰ্মযোগলৈ আহিছোঁ ভগৱত গীতাই যোগ শব্দটো বিভিন্ন ধৰণে ব্যাখ্যা কৰিছে 18টা অধ্যায় আছে শ্ৰীমদ ভগৱত গীতাত আৰু প্ৰতিটো অধ্যায়ত যোগ শব্দটো তাত দিছে যেনেকৈ অৰ্জুন বিষাদ যোগ সাংখ্য যোগ কৰ্মযোগ কৰ্ম সন্ন্যাস যোগ জ্ঞান কৰ্ম সন্ন্যাস যোগ এনেকৈ গৈ গৈ একেবাৰে শেষৰ 18 নম্বৰ অধ্যায়টো হৈছেগৈ মুখ্য সন্ন্যাস যোগ এতিয়া বেছিভাগ শাস্ত্ৰজ্ঞই এই যোগটো কথাটো কৈছে কি মানে এটা সংযোগ কাৰ লগত জীৱাত্মা আৰু পৰমাত্মাৰ মাজত মানে আত্মা আৰু পৰমাত্মাৰ যিটো মিলন সেই মিলনটোকে শাস্ত্ৰত যোগ বুলি কৈছে কিন্তু সাংখ্য যোগত ইয়াৰ অৰ্থটো কিছু বেলেগ কৈ দিছে ইয়াত কৈছে আত্মাৰ স্বৰূপ উপলব্ধি এইটোৱে হৈছে যোগ তেনেকৈ কোনোবা শাস্ত্ৰজ্ঞই কৈছে যে আত্মাৰ যিটো যৌক্তিক বিশ্লেষণ আগবঢ়াইছে সেইটোকো কিছুমানে যোগ বুলি কৈছে আৰু গীতাত যোগৰ অন্য এটা অৰ্থ বহন কৰিছে এইটো হ'ল সমত্ব ভাৱ বা অভেদ দৰ্শন ইয়াত এটা শ্লোকৰ জৰিয়তে এই কথাটো প্ৰতিপন্ন হৈছে যে যোগস্থ কুৰুকৰ্মণি সঙ্গম ত্যক্তা ধনঞ্জয় সিদ্ধ ও সিদ্ধ সমভূতৱা সমুত্তম যোগ উচ্যতে যিসকলে সিদ্ধি আৰু অসিদ্ধি কৰ্মৰ ফল দুইটাৰ ওপৰতে তেওঁলোকে আসক্ত নহয় বা ভাল বেয়া দুইফালে তেওঁলোকে সমভাৱ পোষণ কৰে সকলো ফলক যিসকলে সমভাৱে চাব পাৰে সেইসকলে হ'ল কৰ্মযোগী
ইয়াত সেইসকলকে ইয়াত যোগী বুলি কৈছে। তাৰমানে যোগীৰ অন্য এটা অৰ্থ গীতাত কৈছে সমভাৱ পোষণ কৰা। গীতাত আচলতে যদিও 18টা যোগৰ কথা কৈছে, 3টা যোগ, মূলতঃ 3টা যোগ, কৰ্মযোগ, জ্ঞান যোগ আৰু ভক্তি যোগ। আৰু বেছিভাগ লোকেই কৰ্মযোগৰ প্ৰতি আসক্ত হয়। অংশত জ্ঞান যোগক শ্ৰেষ্ঠ বুলি কৈছে, কোনো অংশত কৰ্মযোগক শ্ৰেষ্ঠ বুলি কৈছে, আৰু একেবাৰে শেষতহে ভক্তি যোগৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছে। কিন্তু কিয়? তাৰমানে এই কথাটো কৈছে কি, কৰ্মৰ লগত যেতিয়া যোগ শব্দটো হৈ যায় তেতিয়াই কৰ্মযোগলৈ ৰূপান্তৰিত হয়। আৰু যোগ শব্দটোৱে হৈছে আত্মা আৰু পৰমাত্মাৰ যিটো মিলন। গতিকে যোগ শব্দতে ভক্তি নিহিত হৈ আছে। আচলতে জ্ঞান যোগ হওক বা কৰ্মযোগ হওক, এই শব্দ দুটা আচলতে ভক্তিৰে এটা অংশ, ভক্তি যোগৰে এটা অংশ। কিন্তু এটা হ'ল সাধনৰ উপায় আৰু ভক্তি যোগটো হ'ল সাধ্য। তাৰমানে প্ৰথম অৱস্থাত যিসকল গাৰ্হস্থ্য লোক বা যিসকল সাংসাৰিক লোক, তেওঁলোকে কৰ্মযোগেদি গৈ ভক্তি যোগক পোৱাটো তেওঁলোকৰ বাবে সহজ হ'ব। আৰু কোনো অংশত গীতাত সাংখ্যযোগ আৰু কৰ্মযোগক একেই বুলি কোৱা হৈছে। এতিয়া চাওক, সাংখ্যযোগ পৃথকৱালা প্ৰৱদন্তি ন পণ্ডিতা। তাৰমানে সাংখ্যযোগ মানে জ্ঞান যোগ, সাংখ্যযোগ আৰু কৰ্মযোগ যিসকলে পৃথক বুলি নাভাবে সেইসকলে পণ্ডিত। তাৰমানে পণ্ডিতসকলে তেওঁলোকে জানে যে এই দুটা বস্তুৰ একেই, তাৰমানে দুইটাই সাধনৰ উপায়, দুইটাই গৈ ভক্তি যোগক সাধ্য হিচাপে লয়। আৰু এটা শ্লোকত কৈছে কি, সাংখ্যে প্ৰাপ্যতে স্থানম তৎ যোগৰপি গম্যতে। তাৰমানে সাংখ্যযোগীয়ে বা জ্ঞানযোগীয়ে শেষত গৈ যিটো বস্তু পায়গৈ, আৰু তেনেকৈ কৰ্মযোগীয়েও শেষত গৈ একেটা বস্তুৱে পায়গৈ। মানুহে দুই প্ৰকাৰৰ নিষ্ঠা ৰাখিবলৈ বিচাৰে। লোকেস্মিন দ্বিবিধা নিষ্ঠা পুৰা প্ৰোক্তাময়ানৰ জ্ঞান যোগেন সাংখ্যানাম কৰ্মযোগেন যোগিনাম। গতিকে সাধাৰণতে সাংখ্যযোগ বা জ্ঞান যোগেৰে বা কৰ্মযোগেৰে মানুহে যাবলৈ বিচাৰে। ক'লৈ? এণ্ড পইণ্টটোত কি আছে? ভক্তি। গতিকে আল্টিমেটলি এই দুটা হ'ল সাধনৰ উপায়। এই শ্লোকটোত কিন্তু ভক্তিযোগৰ কথাটো উল্লেখ নাই। ভক্তিযোগটো হ'ল সাধ্য। এতিয়া ফলৰ আশা ৰাখি পেলাই যিবিলাক কৰ্ম কৰোঁ সেইবিলাকেই হ'ল সাধাৰণ অৰ্থত কৰ্ম। তেতিয়াহ'লে ইয়াৰ পৰা লাহেকৈ কি কৈছে, যদি ফলৰ আশা নেৰাখি, কৰ্মটোত আসক্ত নহয় বা কৰ্মফলৰ ইচ্ছা নাৰাখি নিৰাসক্তভাৱে যিবিলাক কৰ্ম বহু ভগৱন্তক অৰ্পণ কৰি কৰা হয়, সেই কৰ্মবিলাকক কোৱা হয় নিষ্কাম কৰ্ম। আৰু কালক্ৰমত সকাম কৰ্মৰ পৰা যেতিয়া নিষ্কামলৈ ৰূপান্তৰিত হয়, তেতিয়া কি হৈ যায়, সেই যিবিলাক লোকে সেই কৰ্মবিলাক কৰিবলৈ উদগনি পায় বা যিসকলে সেই কৰ্মবিলাক কৰিবলৈ উৎসুক হয়, তেওঁলোকক প্ৰভু ভগৱন্তই কৃপা কৰে আৰু তেওঁলোকে হ'ল কৰ্মযোগী হৈ যায়। আৰু কালক্ৰমত সেই কৰ্মযোগীবিলাকে ভক্তি যোগীলৈ ৰূপান্তৰিত হয়। এতিয়া গতিকে সকাম কৰ্মীসকলে কি হয়, ফলৰ আশা কৰি কৰ্ম কৰে, আৰু নিষ্কাম কৰ্মীসকলে ফলৰ আশা নেৰাখে নিৰাসক্তভাৱে কৰ্ম কৰে, আৰু তেওঁলোকে সমস্ত কৰ্মৰ ফল প্ৰভু ভগৱন্তক অৰ্পণ কৰি দিয়ে। ইয়াতো এটা কথা আছে কি, সকাম কৰ্মীসকলেও কৰ্মবিলাক নিজৰ ইচ্ছামতে কৰে আৰু তেওঁলোকে ফলো আশা কৰে। নিষ্কাম কৰ্মীসকলে কৰ্মবিলাকৰ ফলৰ আশা নকৰে, ঠিকেই, তেওঁলোকে ফলটো ভগৱানক অৰ্পণ কৰি দিয়ে বা জগতৰ কল্যাণৰ বাবে বা আনৰ কল্যাণৰ বাবে কাম কৰে, ঠিকেই, কিন্তু তাতো কি হয়, কৰ্মটো তেওঁলোকৰ ইচ্ছা অনুসৰিহে কৰে। গতিকে তাতো অকণমান অসুবিধা এটা আছে। গতিকে এইটোৰ কাৰণে বহু তত্ত্বদৰ্শী লোকে, বহু শাস্ত্ৰজ্ঞই নিষ্কাম কৰ্মযোগক সকামতকৈ ওপৰত ৰাখিছে, ঠিকেই, কিন্তু তথাপিতো তাত এটা ৰাজকীয় মোহৰ মাৰিছে। গতিকে কালক্ৰমত নিষ্কাম কৰ্মযোগীসকল ভক্তিযোগীলৈ ৰূপান্তৰিত হ'বৰ কাৰণে প্ৰভু ভগৱন্তই তেওঁলোকক কৃপা কৰি দিয়ে। গতিকে নিষ্কাম কৰ্মযোগো এটা ভক্তিযোগৰ ওচৰলৈ যোৱাৰ এটা সাধনৰ উপায়হে। কৰ্মযোগীও কেনেকৈ ভক্তিযোগলৈ ৰূপান্তৰিত হয় তাৰ এটা উদাহৰণ দাঙি ধৰিছে কি, প্ৰভু ভগৱন্তই জনক ৰজাৰ মনাহি এব সংসিদ্ধিম আশ্ৰিতা জনকাদয়। গতিকে জনক আদি ৰজাই কৰ্মযোগৰ জৰিয়তেই তেওঁলোকে প্ৰভু ভগৱন্তক পাইছিল, মানে কৰ্মযোগৰ জৰিয়তে তেওঁলোকে ভক্তিযোগীলৈ ৰূপান্তৰিত হৈছিল, এই কথাটো কৈছে। দুৰেনহি অপৰম কৰ্ম বুদ্ধি যোগাত ধনঞ্জয় বুদ্ধ চৰণম অনিশ্চ কৃপণা ফলহেতে। যিসকল সকাম কৰ্মী তেওঁলোকক সেই কৰ্মবিলাকৰ পৰা আঁতৰি থাকিবৰ কাৰণে প্ৰভু ভগৱন্তই তেওঁলোকক কৈছে, কাৰণ এটা ফলৰ আশা কৰিহে প্ৰভু ভগৱন্তক তেওঁলোকে আৰাধনা কৰে। তাৰ ভগৱানক আৰাধনা কৰাৰ বিনিময়ত কিবা এটা বিচাৰিছে, গতিকে তেওঁলোকক কৃপণ বুলি অভিহিত কৰিছে। গতিকে সকাম কৰ্মীবিলাকক নিষ্কামী হ'বলৈ কৈছে।
অন্যতম জনপ্ৰিয় শ্লোকত কৈছে পুণ্য অধিকাৰ অস্তে মা ফলেষু কদাচন মা কৰ্মফলেৰ হেতুৰ ভূৰ মা তে সংগুষ্ট কৰ্মাণি। সেই তোমাৰ কেৱল কৰ্মতহে অধিকাৰ আছে, ফলত কদাপি নাই। আৰু এই কৰ্মবিলাকৰ বা ফলবিলাকৰ নিজকে হেতু বুলি নাভাবিবা, কাৰণ তুমি মাত্ৰ নিমিত্ত। এই সমস্ত কৰ্মফল কেৱল ময়ে কৰোৱাই আছোঁ। নহি কচ্ছিৎ ক্ষণমপি জাতু তিষ্ঠত্য অকৰ্মকৃত কাৰ্যতেহি অৱশ্যহ কৰ্ম সৰ্বেই প্ৰকৃতি জয়ী গুণই। কোনো মানুহে কোনো কালেও ক্ষণ মাত্ৰেও কৰ্ম নকৰাকৈ থাকিব নোৱাৰে। যদি কোনোবাই তেনেকৈ ভাবিছে যে মই কৰ্ম নকৰাকৈ চলিম, মই কৰ্ম নকৰাকৈ এই সংসাৰত জীয়াই থাকিম, মই জ্ঞান যোগৰ মাধ্যমেৰে যাম, তেন্তে তেওঁ মূৰ্খ বুলি অভিহিত কৰিছে। কাৰণ কৰ্ম নকৰাকৈ কোনেও জীয়াই থাকিব নোৱাৰে। অৰ্জুনক কোৱাৰ চলেৰে সমস্ত মনুষ্য জাতিক কৰ্মৰ প্ৰতি উৎসাহিত কৰি তুলিছে। কিন্তু কোনবোৰ কৰ্মৰ প্ৰতি? নিষ্কাম কৰ্ম। কৰ্মৰ এই তত্ত্বটোৱে অত্যন্ত জটিল বুলি কৈছে। কৰ্মণ্যহি অপি বোধব্যম চ বিকৰ্মণঃ অকৰ্মণস্য বোধব্যম গহনা কৰ্মণা গতি। হে অৰ্জুন, কৰ্মৰ এই তত্ত্বটো অত্যন্ত জটিল। গতিকে সকলোৱে এই কথাখিনি জানিবলৈ প্ৰয়াস কৰিব লাগে। গতিকে সাধাৰণ কৰ্মতকৈ কৰ্মকাণ্ডক শ্ৰেষ্ঠ বুলি কৈছে এইটো কাৰণতেই। সাধাৰণ কৰ্মবিলাক এই জন্মতে আৰম্ভ, এই জন্মতে শেষ। কিন্তু কৰ্মকাণ্ডত যিসকলে বিশ্বাস কৰে তেওঁলোকে অন্ততঃ পাছৰ জন্মৰ কথা চিন্তা কৰি কিছু সৎকৰ্ম বা জগতৰ কল্যাণৰ বাবে কিছু কৰ্ম কৰিবলৈ প্ৰয়াস কৰে, যাতে এই মৃত্যু লোকতকৈ ওপৰৰ স্তৰত বা ধৰি লওক স্বৰ্গলোকত তেওঁলোকে স্থান লাভ কৰিবলৈ সক্ষম হয়। গতিকে কৰ্মকাণ্ডৰ সৰ্বোচ্চ প্ৰাপ্তি হ'ল স্বৰ্গৰ প্ৰাপ্তি। গীতাত স্পষ্টভাৱে কৰ্মক তিনিটা ভাগত ভাগ কৰিছে: কৰ্ম, বিকৰ্ম, অকৰ্ম। কৰ্ম মানে হ'ল কি? যিখিনি শাস্ত্ৰবিহিত কৰ্ম বা যিখিনি বেদৰ বিহিত কৰ্ম বা যিখিনি জগতৰ কল্যাণৰ হকে বা আনৰ কল্যাণৰ হকে যিখিনি কৰ্ম কৰা যায় সেইখিনিকে গীতাই কৰ্ম বুলি কৈছে। যিখিনি শাস্ত্ৰ নিষিদ্ধ কৰ্ম বা যিখিনি বেদ নিষিদ্ধ কৰ্ম বা যিখিনি কৰ্মই জগতৰ কোনো কল্যাণ সাধন নকৰে বা যিখিনি কৰ্মই আনৰ অপকাৰ সাধন কৰে সেইখিনি হ'ল বিকৰ্ম। এই বিকৰ্মৰ পৰা বিৰত থাকিবলৈ বাৰে বাৰে সকীয়াই দিছে। কিন্তু অকৰ্ম কোনটো? সাধাৰণ অৰ্থত কৰ্ম নকৰাটোক অকৰ্ম বুলি কয়, কিন্তু শ্ৰীমদ ভগৱত গীতাত সেইটো কোৱা নাই। যিবিলাক কৰ্ম আসক্তি নৰখাকৈ নিষ্কামভাৱে আনৰ উপকাৰত অহাকৈ বা জগতৰ কল্যাণ হোৱাকৈ প্ৰভু ভগৱন্তক অৰ্পণ কৰি কৰা হয় সেইবিলাককে অকৰ্ম বুলি কোৱা হৈছে। গতিকে ইয়াত কৈছে যে কৰ্মক অকৰ্ম কৰা, অকৰ্মক কৰ্ম কৰা। তাৰমানে তুমি সমস্ত কৰ্ম প্ৰভু ভগৱন্তক অৰ্পণ কৰি জগতৰ কল্যাণৰ বাবে কৰ্ম কৰা, বা প্ৰভু ভগৱন্তক অৰ্পণ কৰি জগতৰ কল্যাণৰ বাবে বা আনৰ কল্যাণৰ বাবে যিবিলাক কৰ্ম কৰা হয় সেইবিলাককে তুমি কৰ্ম হিচাপে লোৱা। কৰ্মক অকৰ্ম কৰা, অকৰ্মক কৰ্ম কৰা। গতিকে কৰ্মৰ ফলৰ ওপৰত ভিত্তি কৰি অন্য তিনিটা ভাগত কৰ্মক ভাগ কৰা হৈছে, যে সঞ্চিত কৰ্ম, প্ৰাৰব্ধ কৰ্ম আৰু ক্ৰিয়মান কৰ্ম। সনাতন ধৰ্ম দুটা ভিত্তিৰ ওপৰত প্ৰতিষ্ঠিত। এটা হ'ল জন্মান্তৰবাদ আৰু দ্বিতীয়টো হ'ল অৱতাৰবাদ। মানে জন্মান্তৰবাদ মানে হ'ল কি? আত্মাৰ মৰণ নাই, আত্মাই পুনৰ জন্ম লাভ কৰে আৰু পুনৰ জন্ম লাভ নকৰিবৰ কাৰণে তাৰো উপায় বেলেগকৈ দিছে। কিন্তু আমি ধৰি ল'ব লাগিব আত্মাৰ মৃত্যু নাই, গতিকে আত্মাই পুনৰ জন্ম লাভ কৰে। আৰু কিহৰ ওপৰত ভিত্তি কৰি? কৰ্মফলৰ ওপৰত ভিত্তি কৰি। আৰু প্ৰভু ভগৱন্তই কৈছে যে এই পুনৰ জন্মৰ ওপৰত মই পোনপটীয়াকৈ কোনো হস্তক্ষেপ নকৰোঁ। প্ৰভু ভগৱন্তই আচলতে চাবলৈ গ'লে এটা ছিষ্টেম বনাই দিছে। সেই ছিষ্টেমতে কৰ্মফল আহিব আৰু কৰ্মফলৰ মতে সকলোখিনি চলি গৈ থাকে। গতিকে আগৰ জন্মৰ যিখিনি কৰ্ম, পাপ হওক বা পুণ্য হওক, এই কৰ্মখিনি কি হয়? সঞ্চিত কৰ্ম হৈ থাকে। আৰু এই জন্মত সেই সঞ্চিত কৰ্মৰ কিছু অংশ এই আত্মাটোৱে লৈ আহে। গতিকে সেইখিনি কৰ্মক কোৱা হয় প্ৰাৰব্ধ কৰ্ম। গতিকে প্ৰাৰব্ধ কৰ্ম মানে হ'ল কি? সঞ্চিত কৰ্মৰ এটা ভাগ, যিটো ভাগ জীৱই লগত লৈ আহে। আৰু ইটো ভাগ হ'ল ক্ৰিয়মান কৰ্ম। মানে এই জন্মত জীৱই কি কৰ্ম কৰিলে সেই কৰ্মখিনি হ'ল ক্ৰিয়মান কৰ্ম। গতিকে এই তিনিওটা কৰ্মৰ ওপৰত ভিত্তি কৰি আকৌ পাছৰ জন্মটো তেওঁ কৰ্মফলটো নিৰ্ভৰ কৰিব। গতিকে ইয়াৰ পৰা স্পষ্ট হ'ল যে কৰ্ম বেলেগ, কৰ্মযোগ বেলেগ, সকাম কৰ্ম বেলেগ, নিষ্কাম কৰ্ম বেলেগ আৰু কৰ্মকাণ্ড বেলেগ। আজি এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। কৃষ্ণ।